হাই গাইজ, গুড মৰ্ণিং। মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব। আজি মই আপোনালোকক এযোৰ কাপোৰত ব্লক প্ৰিণ্টিং কৰি দেখাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যদি আৰু এনেকুৱা ভিডিঅ' বিচাৰে বেলেগ কাপোৰত ব্লক প্ৰিণ্টিং কৰা হওক বা ফেব্ৰিক কৰা হওক তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব। মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ আপোনালোক আগত চেষ্টা কৰিম। গতিকে বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট। এয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইখন দেখিছে, এইখন ৰঙা কাপোৰ মানে এইখন এখন চাদৰ হয়, পিয়ৰ কটন চাদৰ। এইখন চাদৰ আৰু ইয়াত মই কৰিম, এইটো দেখিছে ব্লক প্ৰিণ্টিং। মই ব্লক মানে বহুতকেইটা আনিছিলোঁ, কিন্তু এইটো ডিজাইন মই চাদৰখনত কৰিম। আৰু তাৰ কাৰণে আনিছোঁ মই এইটো হোৱাইট কালাৰ, ফেব্ৰিক হোৱাইট কালাৰ। যিহেতু ৰঙা হয়, মই ভাবিছোঁ গোটেইখিনি ধুনীয়াকৈ বগা বগা কৰি যাম। তাৰপিছত ইয়াৰ কাৰণে লাগিব মোক এইটো স্পঞ্জ লৈছোঁ। মানে স্পঞ্জত মই এই কালাৰ মানে এই স্পঞ্জটোত মই এই কালাৰখিনি দি দিম। এনেকৈ দি পেলাই স্পঞ্জটোত মই এনেকৈ দিম, তেতিয়া কালাৰটো ধুনীয়াকৈ লাগিব। বলক আপোনালোকক দেখাম মই কেনেকৈ ব্লক প্ৰিণ্টিং কৰোঁ। কাপোৰযোৰ ষ্টাৰ্টিঙৰ পৰা দেখাম আৰু একদম ফাইনেল যেতিয়া হৈ যাব তেতিয়াও আপোনালোকক দেখাম। বলক ভিডিঅ'টো চাই থাকক। এয়া মোৰ কালাৰ লগোৱা হৈ গ'ল। এতিয়া মই ইয়াতে ব্লকটো লগাই দিম। এয়া চাওক আপোনালোকে, কাপোৰত মই এটা প্ৰেছ কৰিছোঁ। এনেকৈ কাপোৰত দি দিছোঁ, এনেকৈ হাতেদি প্ৰেছাৰ কৰি দিম, উঠাই আনিম। চাওক কি সুন্দৰকৈ কালাৰটো লাগিছে। আপোনালোকৰ ভাল লাগিছেনে নাই জনাব। চাওক তিনিটা হৈ গ'ল। তেনেকৈ আৰু দবাই দিম, দি পেলাই এনেকৈ দিব লাগিব, তেতিয়াহে মানে ভালকৈ কালাৰটো লাগি ধৰিব। চাওক কি ধুনীয়া হৈছে, চাওক চাৰিটা। এই চাদৰখনৰ এটা চাইডৰ হৈ গ'ল অকণমান, তেনে এইখিনি দেখাই লৈছোঁ। গাইছ, এটা চাইড হৈ গ'ল মোৰ, চাই লওক। এটা ফাল এনেকুৱাকৈ হৈছে, এনেকুৱাকৈ ডিজাইনটো কৰিছোঁ মই। দূৰৰ পৰা দেখাই দিছোঁ অকণমান। আৰু এটা চাইড আজি ইভিনিং কৰিম, বেছি সময় নালাগে কৰিবলৈ, একেবাৰে ইজি। কিন্তু মানে আপোনাৰ যিটো ব্লক থাকে, ব্লকটো অলপমান মাজে মাজে ধুই চাফা কৰি থাকিলে ভাল, নহ'লে কেতিয়াবা কালাৰবিলাক ফেড হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে মই কালাৰখিনি এইখিনি কৰোঁতে খুব বেছি 10-15 মিনিটৰ ভিতৰত হৈ গৈছে। কিন্তু মই হেৰিবিলাক ধুই দিছোঁ, মানে ব্লকবিলাক আৰু যিটো মানে স্পঞ্জ আছে সেইটো ধুই দিছোঁ। আৰু যেতিয়া মানে সেইটোতো শুকাব, তেতিয়া নেক্সট উল্টা এটা এইফালৰ ছাইডটো কৰিম। এইফালৰ ছাইডটো মোৰ কৰিবলৈ বাকী আছে, এইফালৰ ছাইডটো মই কৰিম, এইফালৰখিনি কৰিম। আৰু যেতিয়া গোটেই চাদৰখন হ'ব আপোনালোকক ধুনীয়াকৈ মই দেখাম। এয়া মোৰ চাদৰখন কমপ্লিট। চাওক ছাইডটো মই এনেকৈ ধুনীয়াকৈ দিছোঁ। ইয়াত তলফালে এনেকুৱা দিছোঁ মই, তলটো এনেকুৱা অকণমান ডিজাইন হৈছে। আৰু ছাইডবিলাক ছাইডটো এনেকুৱা, মাজতো এটা এনেকুৱাকৈ ফুল দি দিছোঁ মই। আৰু এইফালে আঁচল দুটাত অকণমান ফুল বেছিকৈ দি এনেকুৱাকৈ ডিজাইনটো ৰাখিছোঁ মই। ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাব। আৰু যেতিয়া মোৰ গোটেই চাদৰখন কমপ্লিট হৈ যায়, মানে যেতিয়া মোৰ মেখেলাখন গোটেই কমপ্লিট হৈ যাব, ছেটটো ৰেডি হৈ যাব, আপোনালোকক ধুনীয়াকৈ ছেটটো পিন্ধি পেলাই ভিডিঅ' বনাই দেখাম এটা। এয়া মই ছেম প্ৰচেছত মেখেলাখন কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। এয়া মেখেলাখনৰ প্ৰথম পাহ ফুল, বাকীখিনি এনেকৈ দেখাই নাথাকোঁ, আপোনালোকক মই মেখেলাখনৰ ষ্টাৰ্টিং কৰাটো দেখাই দিছোঁ। আৰু ছাইডত ধুনীয়াকৈ মেখেলাখনৰ কমপ্লিট ফটো এটা লগাই দিম, চাই থাকক। কমপ্লিট, এইটো চাইড চাই লওক।
আৰু এইফালেও হৈছে উল্টাফালে এনেকৈ। এয়া মেখেলাখনৰ ফটো। হাই গাইজ, মই যে মেখেলা চাদৰযোৰ কৰি আছিলোঁ আৰু এইযোৰ সেই মেখেলা চাদৰযোৰ চাওকচোন, মই হোৱাইট ব্লাউজৰ লগত পিন্ধিছোঁ। এয়া চাদৰ, এয়া মেখেলা। মই ফাৰ্ষ্ট টাইম পিন্ধি লৈছোঁ আৰু লগে লগে আপোনালোকক দেখাবলৈ ভিডিঅ' এটা বনাইছোঁ। কেনেকুৱা লাগিছে চাওক, বেক চাইড এনেকুৱা। এয়া চাদৰ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু নেক্সট আপোনালোকৰ কাৰণে আৰু বেলেগ এযোৰ কাপোৰ ডিজাইন আনিবলৈ চেষ্টা কৰিম। বাই বাই।